হেল্ল' গাইজ গুড মৰ্ণিং। ৰাতিপুৱা উঠি মই এইফালে লৈছোঁ বইল বুট আৰু বইল বুট খায়ে মায়ে তৎক্ষণাতে দি দিলে চাহ, গাখীৰ দিয়া চাহ আৰু কাটা বিস্কুট খাই বাহিৰলৈ ওলাই আহিছোঁ। আৰু এইফালে ভণ্টিয়ে কৰি আছে কাম, মানে আজি দেৱালী ন, সেইকাৰণে আৰু দেৱালীৰ প্ৰথমতে আপোনালোকক শুভেচ্ছা দিলোঁ। বাকী মই নকৰাৰ কাৰণ বহুতে জানেই, যোনে ভিডিঅ' চাইছে, মানে মোৰ শ্লিপ ডিচ হৈছে, তো সেইকাৰণে এইবিলাক বস্তু কৰিব নোৱাৰোঁ। যি নহওক এইখিনি ভণ্টিয়ে কৰিলে যদি বাকীখিনি ময়ে কৰিম, ষ্টাইল দিয়া বা হেৰি কৰা। আৰু এইফালে কামত লাগি গ'লো, মানে চাকি দিবৰ কাৰণে লাগিব ন, আৰু অলপ বেলেগ ষ্টাইলত বনাম বুলি ভাবিছোঁ। তো সেইকাৰণে ধুনীয়া কৰি বাঁহ চাহ কাটি আনিলোঁ, এতিয়া ধুনীয়াকৈ বনাম। এইফালে ভাইটি আৰু মই প্ৰথমতে কলগছটো পুতিলোঁ, কলগছটো সি কাটিলে, দুটাই মিলি আনিলোঁ, তাৰপিছত পুতি দিলোঁ। এতিয়া মিলাব লাগিব ক'ত কেনেকৈ কি কৰোঁ, কলগছডাল চাফা কৰিব লাগিব। তো এনেকৈ বনাই আছোঁ, ৰাতিলৈ আপোনালোকে দেখা পাব চাকি দিলে কি এটা বনাই আছোঁ। তো তেতিয়া কম ভাল কৰি, এতিয়া ইমান নকওঁ, জাষ্ট এতিয়া বনাই লওঁ। মানে অলপমান টান লাগিছে, তথাপিতো চেষ্টা কৰিলোঁ, বনালোঁ। ফাৰ্ষ্ট টাইম এনেকুৱা মানে কষ্ট কৰিছোঁ। আৰু গধূলি হোৱাৰ লগে লগে এইফালে কামত লাগি গ'লোঁ, মানে লাভ এটা আঁকিছোঁ, লাভৰ ভিতৰত জেড আৰু জিটো লিখিছোঁ। তো এনেকৈ অকণমান চেষ্টা কৰিছোঁ যেনেকৈ পাৰোঁ। আৰু সময় হোৱাৰ লগে লগে চাকি জ্বলোৱা ষ্টাৰ্ট কৰি দিলোঁ, মানে মিলাই চাকিটো জ্বলাব লগা হৈছে। আৰু এইফালে দেখা পাইছে লাভতো ধুনীয়াকৈ চাকি দিছোঁ, আৰু লাভৰ ভিতৰত জেড আৰু জিটোতো মিলাই চাকি দি দিছোঁ। আৰু এইফালে জুবিনদাৰ ফটোখন দি দিছোঁ, আৰু এইফালে জেড জি লিখিব চেষ্টা কৰিছোঁ। ওপৰত চাওক জেড আৰু তলত জি, যিমানখিনি বাৰু সিমানখিনি চেষ্টা কৰিছোঁ, ইমান ভালকৈ পৰা নাই বাৰু। তো এয়াই আছিল, বহুত কষ্টৰ মূৰত ওলাইছে জেড জি। ইমান ভাল হোৱা নাই, ইমান পাৰফেক্ট হোৱা নাই, তথাপিতো চেষ্টা কৰিছোঁ। 52 চাকিৰে জুবিন দাক ট্ৰিবিউট দিব চেষ্টা কৰিছোঁ। তেওঁ য'তে আছে শান্তিত থাকক, আৰু সকলোৱে লিখি থাকক জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাক জুবিন দাৰ কাৰণে ন্যায় লাগিব, আৰু সকলোৱে এনেকৈ লাগি থাকক, কোনেও হাৰ নামানিব। বাকী ন্যায় পাবই লাগিব, আইনৰ ওপৰত বিশ্বাস আছে, ন্যায় দিব বুলি। সেয়াই আৰু এনেকৈ ট্ৰিবিউট দিবলৈ অলপমান চেষ্টা কৰিলোঁ। আজি দিৱালী বুলি বাকী বম চম এটাও মাৰা নাই গাইছ, সঁচা কথা কৈছোঁ, কচম খাই হ'ব পাৰে, এটা এতিয়ালৈকে মাৰা নাই আৰু নামাৰোঁ। তো এইফালে দিৱালীৰ প্ৰসাদ ল'লোঁ, আৰু যেনেকৈ পাৰোঁ বনালোঁ। জুবিন দাক অলপ ট্ৰিবিউট দিব চেষ্টা কৰিলোঁ, তেওঁৰ ন্যায় ৰক্ষে মাতি থাকিব আপোনালোকেও। আৰু এইফালেও জেড জি বনাইছিল, ধুনীয়া বনাইছে, আমাৰ গাঁৱৰে ভাইটি বুলি। এইফালে লিখিছে জুবিন দা, তলত লিখিছে জেড জি। সেয়াই আৰু দিৱালীটো এনেকৈ গ'ল, জুবিন দা বিহীন প্ৰথমটো দিৱালী। তো তেওঁ য'তে আছে ভালে থাকক, আপোনালোকে ন্যায় হৈ লাগি থাকক, আমিও লাগি আছোঁ। আজি মিনি ভক্তটো ইমানখিনি আছিল, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, গাইছ, টেক কেয়াৰ।